welcome back to our all new vlog. So if you are new to this channel, make sure you subscribe to my channel and watch all my videos and let me know how do you liking my videos. So আজি মোৰ মুডটো অলপ ডাউন হৈছে because এতিয়া ৰাতি 11টা বাজি গৈছে আৰু মই আজি পুনেৰ পৰা আসাম permanently move কৰি আছো শিফট কৰি আছো আৰু গোটেই পেকিং ওয়েকিং হৈ গল কালি গধুলি পৰা স্টাৰ্ট কৰিছিলো আজি ৰাতি কমপ্লিট হল খানা বানা বাহিৰতে খালো সো এতিয়া যাবলৈ ওলাইছো এতিয়া মুম্বাইলৈকে ট্ৰেইন আছে বিকজ পুনেৰ পৰা আসামলৈ ট্ৰেইন ডাইৰেক্ট ট্ৰেইন নাই ডাইৰেক্ট ট্ৰেইন থাকিলেও মানে হাওৰাত গৈ নামিব লাগিব সো ফাৰ্স্ট মুম্বাই গলে বেছি কনভিনিয়েন্ট হয় সো মুম্বাইলৈ গৈ আছো প্ৰথমতে তাৰপিছত কালি ৰাতিপুৱালে ঘৰলৈকে ডাইৰেক্টলি ট্ৰেইন পাম মুম্বাইৰ পৰা আৰু এতিয়া হৈছে মাঘ বিহুৰ টাইম পৰহিলে মাঘ বিহু হয় আৰু এইটো পুৰা এটা সাৰপ্ৰাইজ ভিডিও হ'বগৈ মানে ঘৰত মোৰ কাকো কোৱা হোৱা নাই কি মই ইয়াৰ পৰা এইটো ডেটতে গৈ আছো এনে হলে গম পাই কি মই যাম বাট পাৰ্মানেন্টলি যাম বা এইটো ডেটতে মই বিহুত গৈ পেলাই ওলাম গম নাপাই পুৰা এইটো সাৰপ্ৰাইজ ভিডিও হ'ব প্লাস পুনেত বহুখিনি থাকিলো আৰু বহুত মিস কৰিম এই জায়গাটো কাৰণ এই জায়গাটো মোৰ বহুত ভাল লাগিছিল থাকি বাট এতিয়া ইয়াতে হৈ গল আৰু পিছলৈকে দেখা যাব সো ইয়াতে জাক লগ কৰিবলগীয়া আছিল সকলোকে লগ কৰি মেলি লৈছো এতিয়া বঢ়িয়াকে যাম উবেৰ বুক কৰিছো উবেৰখন আহিব তাৰ পিছত যাম আৰু মোৰ এই গোটেই জাৰ্নিটো ট্ৰেইন জাৰ্নিটো আপোনালোকৰ লগত শেয়াৰ কৰি যাম গতিকে ভিডিওটো শেষলৈকে চাব দুখ লাগিছে মোৰ এইবোৰ সব মোৰ বস্তু বাপৰে আছে ইয়াতো আছে আকৌ এইটো পালোৱে আৰু ষ্টেচন পামে আৰু অলপমান আছে বুকুখন একদম হেভি লাগি আছে এতিয়া ষ্টেচন পাই গ'লো নামি লওঁ আৰু বেগবোৰো নমাই লওঁ বঢ়িয়াকৈ এবাৰ পেমেণ্টটো কৰি দিওঁ তাৰপিছত বেগবোৰ নমাই লওঁ এয়া মোৰ বেগবোৰ চ' এতিয়া প্লেটফৰ্ম আহি পালোহি আৰু ট্ৰেইনৰ ৱেইট কৰি আছোঁ ইয়াতে বহি পেলাই এতিয়াও ট্ৰেইন আহিবলৈ আধা ঘণ্টামান বাকী আছে আৰু সেয়াই আৰু আৰু এতিয়া মই বঢ়িয়াকৈ ট্ৰেইনত উঠি ল'লোঁ আৰু মই এতিয়া আহিছোঁ স্লিপাৰত তো এতিয়া মই গৈ আছোঁ মুম্বাই গৈ পাম 3-3.5 ঘণ্টামান পিছত তো এতিয়া বঢ়িয়াকৈ অলপ আৰাম কৰি যাওঁ আৰু এয়া মই মুম্বাই পালোহি আৰু মই ফাইনেলি মুম্বাই আহি পালোঁ আৰু মোৰ প্লেটফৰ্মলৈ গৈ আছোঁ খোজকাঢ়ি আৰু এতিয়া প্ৰায় 4:30 বাজিব আৰু পোহৰ হোৱা নাই পোহৰ হ'বলৈ আকৌ আছে 2-2.5 ঘণ্টা তাৰপিছত পোহৰ হোৱাৰ পাছত কিবা ব্ৰেকফাষ্ট কৰি ল'ম এতিয়া গৈ প্লেটফৰ্মত অলপ বহোঁ আৰু মোৰ ট্ৰেইন আহিব 8টা বজাত মৰ্ণিং তো বহুতখিনি টাইম ৰ'ব লাগিব আৰু এয়া মোৰ মৰ্ণিং ব্ৰেকফাষ্ট ট্ৰেইন ষ্টেচনত ট্ৰেইন আহি গ'ল আৰু এতিয়া উঠিম এতিয়া 6:30 বাজিছে আৰু ট্ৰেইন আহিছে উঠিম 8টা বজাত এৰিব ট্ৰেইনখন এতিয়াহে শান্তি এণ্ড ফাইনেলি মোৰ এতিয়া ট্ৰেইন জাৰ্ণি ষ্টাৰ্ট হ'ল ট্ৰেইন ষ্টাৰ্ট দিলে আৰু লাহে লাহে গৈ আছোঁ বঢ়িয়াকৈ खाली जाना या कोऑपरेट लावा एक बैठो ये जाऊ दे आपण एक लेंगे इथे ठेवलं इकडे ठेवूया आम्ही देवपूजा झाली हे झालं आणि আৰু আমাৰ ইয়াতে থকা আণ্টিকেইটাই ব্ৰেকফাষ্ট দিছে ইয়াত বিন ভাজি এইটো থেপলা এইটো পেকেট হয় আৰু এইটো হালদি আচাৰ হয় ঘৰত বনোৱা আৰু এইটো জলকীয়া আচাৰ আণ্টিয়ে বৰা পাও আনিছে এয়া দিছে স্পেচিয়েল বৰা পাও
म्हणून ते गरमच होते ना मस्त आधी याच्या बरोबर लोक पोळ्या खायचे हो ऍक्च्युअली घाशीलाल म्हणजे गरीबाचा वडा होता तो वडाच विकायचा पाव देत नव्हता आता लोक डिमांड करता म्हणून हे असे पाव ठेवले अच्छा टेस्ट अलग है इसका हाँ अलग है पहले ज्यादा तीखा रहता था अभी तीखा थोड़ा कम हो गया है उसका And finally it's lunch time. মই থালি লৈছোঁ দেখাই আছোঁ কি লৈছোঁ এয়া থালি ইয়াতে এটা চব্জি আছে এইটো মুংফলীৰ চাটনি আণ্টিহঁতে দিছে এইটো চপাতি চাৱল আৰু এইটো কিবা কাৰী হয় দেন পনীৰ আৰু এইটো চপাতি আণ্টিহঁতে দিছে এয়া আৰু খাইলেও ধুনীয়া এতিয়া লাঞ্চ কৰি মেলি অলপমান বাহিৰৰ হাৱা খাবলৈ ওলাইছোঁ আৰু ওচৰত থকা আণ্টিহঁতে আগত খুৱাইছে খানা খোৱাৰ পিছত গাজৰৰ হালোৱা তাৰপিছত আকৌ কল ডাইজেষ্ট হোৱাৰ কাৰণে এনেই এটাৰ পিছত এটা মানে খুৱাই আছে আৰু ভাল লাগিছে আকৌ লগ পাই তো এতিয়া ডিনাৰ কৰি লৈ বঢ়িয়াকৈ শুবলৈ আহিলোঁ এতিয়া অলপ ৱেব ছিৰিজ চাম তাৰপিছত টোপনি যাম যিহেতু লং জাৰ্ণি আছে অলপ টোপনি ল'ব লাগিব আৰু মোৰ চৰ্দি লাগি একদম অৱস্থা নাই মানে মাতটো পূৰা ফাটি গৈছে গমে পাইছে চাগে চ' সেয়া আৰু কালি আৰু ইয়াতে খুন্দাও খাইছিলোঁ ইয়াতে চিটৰ ছাইডৰ বেট এডালত খুন্দা খাই এইখিনি জেগা ফুলি আছে পূৰা বিষাই আছে তো এইবোৰ হৈ আছে ইয়াতে তো এতিয়া মই শুই যাওঁ গুড নাইট আকৌ কালি ৰাতিপুৱা লগ পাম চি ইউ ইন দ্য মৰ্ণিং 2,000 years later. ৰাতিপুৱা 6টা বজাত কচটোৰ অৱস্থাটো আৰু মোৰ মাতটো বেছি ফাটিছে অলপ অৱস্থা নাইকিয়া মই 6টা বজাত উঠিছোঁ একদম পোহৰ হোৱা নাই এতিয়াও আৰু মই উঠিছোঁ ছানৰাইজ চাবলৈ তো আজি মই ছানৰাইজ চাইহে এৰিম দৰ্জাটো খুলিম তাৰপিছত ছানৰাইজ চাম অলপ অলপ পোহৰ দেখা পিছত আৰু ডিচেম্বৰৰ ফিলটো মানে পূৰা ট্ৰেইনতে পাইছোঁ মানে ঠাণ্ডা বেছি নাই বাট ইয়াতে যিটো এচিৰ হাৱা তাতে ঠাণ্ডা লাগি গৈছে চৰ্দি আৰু মাত ফাটি গৈছে পূৰা ফিলটো ইয়াতে লৈ লৈছোঁ আৰু and this is how the morning view looks like see and I spotted a butiagar এইটো butiagar এইটো বহুত এটা ওলাই আছে দৰৱাজা দেখিছে নহয় বাই 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 देखा आपने लापरवाही का नतीजा है ठंडी में एक कप चाय हो जाए মই নিজেও সানৰাইজ চাবলৈ নাপালোঁ আৰু আপোনালোকো দেখাবলৈ নাপালোঁ
বিকজ আজিও প্লেন টপ আজিও ছানৰাইজ দেখা নাপালোঁ মই যিটো ভিডিঅ'ত ছানৰাইজ দেখা বুলি ভাবোঁ সেইটো ভিডিঅ' ফ্লপ হৈ যায় মানে ছানৰাইজটো ফ্লপ হৈ যায় দেখা নাপাওঁ সেইটো আজিও দেখা নাপালোঁ এতিয়া প্ৰায় 8টা বাজিব আৰু বানাৰস পামগৈ আৰু তাৰপিছত আমাৰ অসম ধুনীয়াকৈ গৈ আছোঁ এনেকৈ বহুত ঠাণ্ডা হাৱাৰ কাৰণে ঘৰটো বন্ধ কৰি দিছোঁ বন্ধ কৰি এনেকৈ ভিউ এনজয় কৰি গৈ আছোঁ ইমান ঠাণ্ডা লাগি আছে এতিয়া বঢ়িয়াকৈ জেকেট চেকেট পিন্ধি ধুনীয়াকৈ বহি আছোঁ ঠাণ্ডা এনজয় কৰি আছোঁ ब्रेड ऑमलेट লৈছোঁ चलेगा ना कॉफी पियो चलेगा मस्त रहेगा हाँ कॉफी नहीं भैया चाय पियेंगे मिक्सचर तो भैया अभी कॉफ़ी बना जैसे रहे चाय हैं बनाते ना वैसे भागवत भी वैसे लीजिए एक कॉफी 3 चाय अंकल कॉफ़ी লৈছোঁ अंकल जी चादरी बसायला घ्या ना थंड वाजी तो अभी ये अंकल आंटी लोग जा रहे हैं यहाँ से मतलब ट्रेन से उतरने वाले हैं सब घूमने आए हैं ग्रुप में अच्छा लगा उन लोगों से मिलके खाना वाना भी खिलाया बातें भी किया हमने तो बहुत अच्छा लगा 2,000 years later. सो फाइनली कामाख्या स्टेशনত নামিলোঁ আৰু ট্ৰেইন পুৰা 7 hours লেট হৈছে ইটছ নট আ জোক চ' এতিয়া নামিলোঁ আৰু গৈ আছোঁ বাহিৰত উবেৰ এখন ধৰিম ধৰি ঘৰলৈকে যাম আৰু ঘৰত এতিয়ালৈকে কোৱা নাই কি মই গৈ আছোঁ ঘৰত একদম গৈ ভূতৰ নিচিনাকৈ ওলাম গৈ আৰু পুৰা শ্বক কৰি দিম কালি নে পৰহি ৰাতি মায়ে কল কৰিছিল কি বিহুৰ কাৰণে পিঠা পচাব নেকি মানে যোৱাকালি বিহু গ'ল আজি মই আহি পালোঁ খানা পাওঁ নে নাপাওঁ সেইটো নাজানো বাট ইটছ অ'কে আৰু ঘৰত আহিছোঁ যেতিয়া আৰু চিন্তা নাই বঢ়িয়াকৈ বনাই মেলি খালে হ'ল তো মায়ে কৈছিল কি পিঠা পঠাব মই কৈছোঁ নালাগে পঠাব বেয়া হৈ যাব তো একদম গম নাপায় বঢ়িয়াকৈ গৈ পেলাই শ্বক কৰি দিম কি মই আহি পালোঁ আৰু এতিয়া বঢ়িয়াকৈ গৈ আছোঁ এয়া মোৰ গোটেই সামান হওঁ এয়া বঢ়িয়াকৈ আহি পালোঁ আৰু এতিয়া মই গাড়ীত বহি মেলি ধুনীয়াকৈ গৈ আছোঁ ঘৰলৈ আৰু আজিৰ কাৰণে এইখিনিয়ে এই ভিডিঅ'টো ইয়াতে খতম কৰি দিওঁ আই হোপ আপোনালোকে মোৰ ভিডিঅ'টো চালে আৰু এনজয় কৰিলে ট্ৰেইন জাৰ্ণিৰ ভিডিঅ' মই আজি ফাৰ্ষ্ট টাইম শ্বেয়াৰ কৰিছোঁ আগতেও এনেকৈ ট্ৰেইনত ট্ৰেভেল কৰা হৈছে অকলে বাট শ্বেয়াৰ কৰা হোৱা নাছিলে চ' আজি ফাৰ্ষ্ট টাইম শ্বেয়াৰ কৰিছোঁ হোপ আপোনালোকে এনজয় কৰিব চাই এণ্ড দিছ ইজ ইট ফৰ টুডে আই উইল চি ইউ গাইজ ইন মাই নেক্সট বাই